Hello everyone, welcome back my another video. আৰু বহুত মোৰ পৰা ভিডিও দিয়া নাই কাৰণ দিয়া নহয় আৰু কি কম আৰু মোৰ এনেকুৱা হয় আমাৰ মুৰে এটা ভিডিও আপলোড কৰি থাকো মোৰ চেনেলটোত আমি এনেকৈ চলাই আছো চেনেলটো আৰু হেমা আগতে এখন গাড়ী বুক কৰিবলৈ গৈছিলো এটা ভিডিও আছিলে কি গাড়ীখন বুক কৰিছিলো আৰু কোনখন গাড়ী লম আজি আনিবলৈ গৈ আছো এই গাড়ীখন মৰমৰ গাড়ীখন তো সব ভিডিওটো শেষলৈকে উপভোগ কৰক তো বলক আনিবলৈ যাওক এই গাড়ীখন কোনখন গাড়ী বুক কৰিছিলো সেইদিনাখন গৈ এমাহ আগৰ এটা ভিডিও আছে চাব টাটা শ্বৰুমলৈ গৈছিলোঁ টাটা শ্বৰুম আৰু কেনেকুৱা গাড়ীখন মানে কোনখন গাড়ী ল'ম আজি ভিডিওটো চালে শেষলৈকে চালে গম পাই যাব আপোনালোকে তো বলক আৰম্ভ কৰোঁ আজি ভিডিওটো जो गए दिल मेरा पर तुम सुन ना पाए हमारी बात ओए चुरा के दिल तेरा हम दूर भागे तेरे बिना काहे हमसे नाराज रहना सजाए हम तेरी बारात है ना सवेरे दिन रात न पाए चैना सुन लेना तुम्हें चाहकर भी न चाहे करे जो मन मानी বৰপেটা মানে য'ত ভাগ্যশ্ৰী তলা মটৰ চত এতিয়া খালেবিলাক আহিছোঁ দেউতা মই সদায় আহি দিছে আজি গ'লো শুনো দে আজি কোনখান লৈ যাক ৰাংখান লৈ যাব আছে নতুন গাড়ী ল'ব ধুনু দে হেৰিয়াৰ নহয় আপোনালোকে এইখন হয় আৰু কিবা এখন যিখন দিনাখন চাই গৈছিল তাৰ এখন হয় এখন টাটা অল্ট্ৰছ সদায় ল'ব আজি গাড়ীবিলাক চায় কোনখন বুকিং কৰিছিলোঁ অলপ পাছত গম পাব গাড়ীখন কোনখন গাড়ী আছিল সেইদিনাখন বুকিং কৰা গাড়ীখন আজি আমাৰ তাৰপৰা লৈ আহিছোঁ ভিডিঅ'টো চাই থাকক এনেকুৱা বুকিং হৈছিল আৰু সোনকালে পাই যাম গাড়ীখন মানে 11টাৰ ভিতৰত ল'মেই গাড়ীখন দেৰি নকৰোঁ আৰু চাই থাকক ভিডিঅ'টো ভালকৈ এয়া নতুন গাড়ীৰ অনাৰ ছেকেণ্ড অনাৰ এইটো ফাৰ্ষ্ট অনাৰ ক'ব লাগিব না তই ইয়াৰ ফাৰ্ষ্ট অনাৰ বুলি এনে নামত গাড়ীখন যিখন বুক কৰিছিলোঁ আমি টাটা পাঞ্চত বহুত দিনীয়া এটা সপোন পূৰণ হ'বলৈ গৈ আছে চাওক ঠিকে আছে না তলতে বুকি দিম মোৰ তলত যাব খানা খাই যাম দে দেউতা নহ'লে আহি গ'ল কেনে ঠিকে আছে না আচ্ছা ঠিক আছে তো মানুষ
ঠিকে আছে এইখনে গাড়ীখন আমি যেটো মডেল লো টাটা পাঞ্চৰ এডভান্সৰ মডেল আৰু এটি 3 নম্বৰ ভেৰিয়েন্ট আৰু এইটো ডিসপ্লেটো এনেকুৱাই হয় সৰু থাকে আৰু যিখন একম প্লাস বুলি যিখন আছে ইটোৰে ডিসপ্লেখন ডাঙৰ হয় বাকি সব সিস্টেমে একে আৰু ইয়াত ফক লাইটটো নাথাকে ফক লাইটটো আমি বাহিৰত লগাব লাগিব বাকি একে টাটা পাঞ্চ গাড়ীখন তো সব কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু বাকি যিমান আছে দেখুৱালো বাকি ইয়াত লগাব লাগিব সিট কভাৰ বিলাক লগাব লাগিব আৰু টো আছে আৰু ইয়াত চাৰিখন দৰ্জাতে আমাৰ বক্স বিলাক পাব ইয়াত আছে 4 বক্স সিস্টেম আৰু মানে মিউজিক সিস্টেমটো ইয়াত অলৰেডি থাকে কিন্তু বেস মডেলটো নাথাকে এই এডভান্সৰ মডেলটো ইয়াত মানে থাকি যায় আৰু লগতে আছে সুবিধাখিনি গোটেইখিনি আৰু যেটো বেস মডেলটোত মানে সন্মুখৰ পাৱাৰ উইন্ডো থাকে বাকি দিশত নাথাকে পিছৰখিনি এনেকুৱাই আৰু দৰ্জাখন খুলিব দাদাই দিয়া আৰু বাকি বক্স সিস্টেম বিলাক চাৰিখনতে থাকে বাকি বিলাকত মানে হলো বেস মডেলটোত নাথাকে যেনিবা আৰু ইয়াত পাৱাৰ উইন্ডোটো থাকে সেম এনেকুৱাই হ'ল বাকি চলাব বাকি আছে এতিয়া তো পইচা পাতিৰ ভেজালখিনি মাৰি ইয়াৰ পৰা ডাইৰেক্ট ওলাই লৈ যাম আৰু এই সিট কভাৰ টিভি লগাই লম আৰু বাহিৰত গৈ তো চাই থাকক কৰি মাৰোঁ হাজন গছৰ তাৰ কাৰণে আহি গৈছোঁ ইয়ালে আৰু মেট লগতে সেই গণেশৰ মূৰ্তিটো লগাম বুলি ভাবিছোঁ মানে যি আছে এই কিবা আহিলে ভাল হ'ব নেকি নহ'লে হ'ব লাইট চাইড আছে ফকলাই দুটা আৰু ৰেইন গাৰ্ড যিটো আছে আৰু সিট কভাৰ লগতে আৰু ইটো হল এটা মে ইটো হল তলৰ মে মানে গাড়ী না ওইটো থাকে আৰু তাৰে ওপৰত এই যে ৰাঙা মেট আছে না এইটো ৰাঙা মেটটো ইটো ওপৰত ইটো আপোনাৰ লেত্ৰা হয় ইটোহে খুলি যা থৈটো গাড়ী মেটখন লগাই ল'ব লাগিব এই কাৰণে ডাইৰেক্ট সাফা কৰি লোৱা হৈছে এইখিনি ভেকুৱাম ক্লিনাৰে তো সিট একেবাৰে কোন গোটেইখিনি একেবাৰে কামদি সম্পূৰ্ণ কৰিম বুলি ভাবিছোঁ গোটেই গাড়ীখনৰ সেইকাৰণে সিট কভাৰৰ পৰা আৰম্ভ কৰি মেট পৰা হয় ইয়াত সেই মেটখন একেবাৰে লগাই লৈ যাম সেইকাৰণে চব চাফা কৰি আছে আৰু কাম নাৰাখোঁ একেবাৰে শেষ কৰি দিম গোটেইখিনি কাম আদি গাড়ীখন খুলি ফালি কেনেকুৱা কৰি দিলে একেবাৰে বনেট এইখন দোকানত তেতিয়া দেখাইছিলোঁ কেকৰ টেকবিলাক তো আজি ফাইনেলি যেতিয়া গাড়ীখন লোৱা হ'ল কমপ্লিট অলপ মিঠাই চিঠাই লৈ লওঁ কিবা খোৱাৰ কাৰণে সেইকাৰণে চাওঁ আমাৰ টাটা পাঞ্চ গাড়ীখন আৰু লৈ লোৱা খাল এতিয়া এই দাদা লুকাই গৈছে একদম এই আৰু অলপমান মিঠাই চিঠাই লৈ ল'লোঁ গাড়ীখনত আকৌ মিঠাই চিঠাই প্ৰয়োজন হ'ব সেইকাৰণে মিঠাই লৈ ল'লোঁ আৰু মিঠাই চিঠাই কিনি আৰু ডাইৰেক্ট ঘৰলৈকে যাম তাৰপাছত অলপমান দেখুৱাম ভিডিঅ'ত চাই থাকক আৰু ভিডিঅ'ত দীঘলীয়া নকৰোঁ বন্ধুসকলক চাওঁ এতিয়া গাড়ী চলি আছে শ্ব'ৰুমৰ পৰা একদম বাহিৰ হৈ ওলাই লৈ আহিছোঁ আমি গাড়ী আৰু এতিয়া মেইন ভাঙা গাড়ীৰ মেইন ড্ৰাইভাৰ মই পিছফালে একদম আৰু ডাইৰেক্ট ঘৰলৈ যাম তাৰপিছত দেখিব এক মিনিট আৰু ধুনুদাৰ ঘৰত যাই আছোঁ না অলপমান আনবক্সিং কৰিম ধুনুদাৰ ৰুমটো মানে অতি সোনকালে বিয়া হ'ব আৰু ধুনুদাৰ মানে কইনা বিচাৰি আছে তো সেইকাৰণে অলপমান দেখুৱাই দিম ফটো কাৰোবাৰ পচন্দ হয় যদি মোক কমেণ্ট কৰি দি দিব আৰু আহি যাব ডাইৰেক্ট অলপমান চাওক
আমাৰ এই কিবাখন বনালে ফাৰ্ষ্ট ট্ৰেকটো বনাই ল'লে আৰু এতিয়া যাই আছোঁ ঘৰলৈ মই চলাম এতিয়া চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে হয় এতিয়া গম পাইছোঁ ये टकलू भाई दिले